আমার মালিক এটি বেলুন ফুকৰু এটি বেলুন বুক করু না খোলা করে ফিরে এটি একবার দেখা নাই খোলা করে ফিরে দিলেই দেখোন তো গাইস দেখা পাইছে এতে বেলুন ফুকে আছে ই এটি কি বেলুন যেতে ফুকো ফুকো হ্যাঁ বেলুন ফুকো এই বা এই আলু লয় এই দাদা আলু দেখি তো আদি সাবান আলগে এটি ডিজাইন একটু ই বেলুন এই বেলুন চাই লও না যায় পঞ্চায়তৰ সভাপতি শ্যামন্ত দাস ডাঙৰীয়াকে সেইটোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মাজত এটাই গৌৰৱৰ বিষয় যে অঞ্চলত বিভিন্ন কৃষক ৰাইজ আছে কৃষক ৰাইজৰ লগতে আমাৰ যিটো গোপালনৰ ব্যৱস্থা এই গোপালনৰ ব্যৱস্থাৰ লগত জড়িত গৰাকীকো আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেখেতে ডিমুৰ দৰে এনেকুৱা স্থানত এটি সুন্দৰ ব্যৱস্থাপনা কৰিছে ৰাইজৰ এটা সুবিধাৰ কাৰণে আজি এই অনুষ্ঠান ভাগি উদ্বোধনী কৰাৰ বাবে আমি বেংকৰ বিষয়াগৰাকীক নিমন্ত্ৰণ আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ ডিমু ব্লক পঞ্চায়তৰ সভাপতি শ্যামন্ত দাস তেখেতকো আমি সুনাম গামোচাৰে আদৰণি জনাইছোঁ আৰু আমাৰ বেংকৰ শাখাৰ ছাৰ আছে তেখেতকো এই হিচাপতে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা দিয়াৰ বাবে অনুৰোধ জনাইছোঁ আমি আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে আমি ওম শান্তাকারং ভুজগশয়নং পদ্মনাভং সুরেশং লক্ষ্মীকান্তং কমলনয়নং যোগী বিদ্যানগমং বন্দে বিষ্ণুভয়রং সর্বলোকৈকনাথম ছাৰে এটি শুভেচ্ছামূলক হয় নমস্কাৰ মই ইয়াতে ইকো বেংক উপলব্ধ হয় ইয়াতে মই জইন কৰাৰ পৰাই মানে গম পাওঁ ইয়াতে পটেঞ্চিয়েল বহুতখিনি আছে যিটো আপোনাৰ লাইফ ষ্টকৰ মানে যিটো মানে আমাৰ এই আছে এতিয়া আপোনাৰ এইটো আপোনাৰ পল্ট্ৰি হওক বকৰি হওক বেগৰী হওক গোটেইখিনি বস্তুৰ ইয়াতে ভাল স্কোপ আছে আৰু ইয়াতে মই দেখা পাইছোঁ যিখিনি লোকেল মানুহ হয় তেওঁলোকে বহুত উৎসাহেৰে কামখিনি কৰি আছে তেনেকৈ আমি বিকাশতকো আগৰ পৰাই গম পাওঁ এতিয়া জইন কৰাৰ পৰাই তেওঁলোকে এটা এই যিটো আকাশ মিল্ক ফাৰ্ম বুলি এটা খুলি আছে খুব এটা ধুনীয়া এটা অনুষ্ঠান চলাইছে তেওঁলোকে আৰু এতিয়া নতুন এটা পদক্ষেপ লৈছে ইয়াৰ পৰা আমাৰ লোকেল যিখিনি আছে আপোনাৰ খেতিয়কসকলে হওক বা আপোনাৰ যিমান এইবিলাক পালন কৰি আছে গোপালনে হওক আপোনাৰ যিমানখিনি আপোনাৰ পল্ট্ৰি ফাৰ্মৰ লগতে হওক চবখিনি গোটেইখিনি পাব বুলি ইয়াতে উপলব্ধ হ'ব বুলি ইতিমধ্যে কৈছে সিহঁতে তো মই শুভকামনা জনাইছোঁ তেওঁলোকক যাতে এইটো ব্যৱসায়টো ভাল লগতে অঞ্চলৰো বহুতখিনি উপকৃত হয় মানুহসকল দুটা বস্তু সমানে চাইমultaneously চলিলে বহুত ভাল হ'ব তাৰ লগতে বেংকৰো আজিকালি নতুন স্কিম ওলাইছে যেনেকুৱা কণ্ডিশ্যন গোটবিলাকৰো বহুতখিনি স্কিম আছে তো যদি তেওঁলোকে কামখিনি কৰিব মানে হেৰি কৰে আগবাঢ়ি যায় তাৰ কাৰণেতো হেৰি থাকিলে ভৱিষ্যত থাকিলে তাৰ লগত বেংকৰ ফালৰ পৰা যিখিনি ধৰক সুবিধা প্ৰদান কৰিব লাগে বা আমাৰ যিখিনি আঁচনি আছে সেইখিনি মই আগবঢ়াবৰ কাৰণে সদায় প্ৰস্তুত ছাৰ এই হিচাপতে আমি অকল সেইটোৰ ক্ষেত্ৰতে নহয় এই অঞ্চলত যিহেতুকে আমাৰ নন্দনায় নন্দ কুমাৰে গোবিন্দায় নমো নমঃ ওম নমো ব্রহ্মদেবায় গোব্রহ্মৈতায় ভগবীতায় কৃষ্ণায় গোবিন্দায় নমো নমঃ ওম ভূমস্খলিত বালনং প্রভু অপরাধ সহস্রাণি ক্রিয়ন্তে হর্নিশময়া